আজি 7 তাৰিখ তো আহি তো আজি এই দিনটো পাই গ'লহি তো আজি আমি গৈ আছোঁ মানে আমাৰ ওচৰৰ মানুহখিনি গৈ আছোঁ পিকনিক মানে নহয় এনেকুৱা ফুৰিবলৈ তেনেকুৱা টাইপ গৈ আছোঁ একদম হাজো নিশ্চয় থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে হাজো গৈ আছোঁ হাজো একদম পুৰা এক্সাইটেড হয় নে নহয় কেনেকুৱা একদম পুৰা একদম গৈ আছোঁ আপোনালোক সকলোবোৰ দেখাই আছোঁ আৰু চাই থাকক মোৰ 2023 চনৰ প্ৰথমটো ভিডিঅ' হয় তো আপোনালোকে চাব তো আপোনালোক 2023 চনৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা বহুত পিছতকৈ জনাইছোঁ মানে মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই বহুত পিছতকৈ আপোনালোকক জনাইছোঁ বেয়া চাই নাপাব একো নাই তো চাই থাকক বাৰু ভিডিঅ'টো লাষ্টলৈকে একদম মজা হ'বলৈ গৈ আছে একদম ধমাকেদাৰ হ'ব গৈ আছে চাই থাকিব এইফালে একদম এতিয়া মানুহ চানুহ বহি আছে একদম পৰা মানুহ চানুহ বহিছে এইফালে পিছত বহি আছে কেনেকুৱা বেমাৰ ভাল আছে নে নাই একদম এইফালে পুৰা মানুহ এতিয়া বহিব আছে জেঠাই কেনেকুৱা একদম পুৰা গাড়ী ষ্টাৰ্ট হৈ গ'ল চাইড পুৰা গাড়ী ষ্টাৰ্ট হৈ গ'ল কেনেকুৱা মই যে তেতিয়া একদম ৰাসৰ ভিডিঅ' বনাইছিলোঁ আমাৰ ৰাসৰ ভিডিঅ' বনাইছিলোঁ এই বাজনী আছিলে কৃষ্ণ চাওক নিচিনা বা তেতিয়া এইফালে আছিলে ৰাধা একদম ৰাধা কৃষ্ণ একেলগে বহিছে মজা মজা আমাক এইফালে মৰ্টন দিব এতিয়া আমি মৰ্টন খাই একদম যাম আৰু আপোনালোকে চাই থাকিব মৰ্টন খোৱা হৈ গ'ল এতিয়া আমাক এতিয়া বুট দিব বুট মগু দিব এতিয়া বুট মগু খাই যাম আৰু এইফালে এতিয়া একদম আমি যোৰাবাট আহি পাই গ'লোহি सबके हम भी सब लोगों को जी के पैसा लगी से सबके हम माय गॉड सबके हम लिखो এতিয়া খান্দি লিখা বা পেছাব কৰি ললো এই খান্দি লিখি পুৰা খান্দি লিখি একদম মানে খুবটো পাই গৈছো বৰগৰ খুবটো পাই গৈছো গাড়ী হাজু ৰহা উঠা হিন্দী বাৰ মাৰিছো কেনেকুৱা মজা লাগিব ন হিন্দী বাৰ মাৰিব আহি আমি পাই গ'লোহি শৰাইঘাট ব্ৰিজ এতিয়া আমি একদম এই ভাই না এতিয়া আমি একদম শ্ৰী শ্ৰী হগিব মাধৱ মন্দিৰলৈ যাম একদম এইফালে জোতা চোতা খুলি ল'লোঁ জোতা একদম মোজা চোজা খুলি ল'লোঁ তো এতিয়া আমি একদম পুৰা ওপৰলৈ গৈ আছোঁ আপোনালোক সকলোবোৰ দেখাই আছোঁ চাই থাকক কিবা মালা চালা লৈ লওঁ মালা চালা লৈ লওঁ বুলি ভাবিছোঁ আপোনালোকৰ মালাবোৰ ইয়াতে ল'ব যা তুমি ৰেডি কৰি থৈ দিব দিছে দাদা ফল দুখন তো এই পুখুৰীটোতে একদম ভৰি হাত ধুই এখন পবিত্ৰ হৈ লওঁ তো বহুত ভাল পুখুৰীটোত ধোৱা তো হাত ভৰি ধুই লওঁ বুলি ভাবিছোঁ পুখুৰীটো একদম এতিয়া যাওঁ আৰু সেইফালে চাওঁ বৰমাহঁতৰ কথা পাই বোলে আহি থাকক ওপৰলৈকে উঠি যাব লাগিব একদম
71টামান কেইটা চিৰি আছে, 100টা নে কেইটা আছে। তো ওপৰলৈ উঠি যাব লাগিব। পুৰা গৈ আছোঁ ওপৰলৈ, গৈ আছোঁ। তো অকণমান ওপৰৰ পৰা অলপ আপোনালোকে ভিউটো চাই লওক। আহি থাকা পুৰা একদম চাওক ওপৰৰ পৰা ভিউ। অ' মাই গড, ফাইনেলি আহি পাই গ'লোহি, একদম আহি পাই গ'লো। অ' মজা লাগিছে একদম। তো এইটো হৈছে লক্ষ্মী দেৱী মন্দিৰ। তো ইয়াত একদম বহুত ভাল হয়, ইয়াত বহুত পুৰণি দিনৰ মন্দিৰ, একদম বহুত ভাল। ইয়াতে সেৱা কৰি লওঁ। ভাই কেনেকুৱা? অঁ মজা। এই আমাৰ গ'লো মানে ভাইটি কেনেকুৱা লাগিছেনে? কি ধুনীয়াকৈ একদম চাই কৰি একদম কি ধুনীয়াকৈ বজাই আছে। মানুহজনে দেখা নাপায় তেওঁ কি ধুনীয়াকৈ বজাই আছে। এতিয়া এইফালে একদম ঠাই বাই দিলোঁ। এতিয়া বেলেগ ঠাইত গৈ আছোঁ, আপোনালোকক সকলোবোৰ দেখাই আছোঁ, চাই থাকক। একদম সকলোবোৰ দেখাই আছোঁ। একদম আমি টেমাত ভৰাই চিপছ খাইছোঁ, এয়া লৈ আছে আমাৰ ৰাধা মানে ডিমাই টেমা চিপছ খা টেমা এইবাৰ ভাল হৈছে। এইফালে কৃষ্ণ বেছিয়ে হৈ গৈছে। কেদাৰ মন্দিৰলৈ গৈ আছোঁ, চাই থাকক। কেদাৰ মন্দিৰলৈ গৈ আছোঁ খোজকাঢ়ি একদম। এইফালে নিকিতা বা আহি আছে চব আহি থাকা। খোজকাঢ়ি গৈ কিন্তু মজা লাগে, এনেকুৱা জেগাত একদম খোজকাঢ়ি গৈ মজা লাগে। এইফালে কি ধুনীয়া একদম পাহাৰ, এনেকুৱা পাহাৰ। গৈ আছোঁ, কি মজা লাগিছে জেগাডোখৰ। ইয়াতে থাকি যাওঁ লাগি গৈছে, কি মজা লাগিছে মানে কি ক'ম আৰু। চাওক না এইফালে একদম তলত আছে, ওপৰলৈ লাহে চবেই তো ওপৰলৈ মজা লাগিছে। লাহে লাহে সিহঁতৰ গাড়ীত উঠি লৈছে। আমি গাড়ীত নুঠো, অলপহে আছে, পাৰিমেই না। জোচ আছে, পুৰা জোচ আছে, আমি উঠিব পাৰিমেই, হয়নে নহয়? পাৰিমনে নাই বাবু? কেনেকুৱা আমি পাৰিম, হয়নে নহয়? পুৰা একদম বহুত ওপৰলৈ আহি আছোঁ, প্ৰায় আধা ঘণ্টামানেই হ'ল এনেকৈ ওপৰলৈ আহি থকা। তো পোৱাহিয়ে নাই, পামগৈ আৰু অলপ আছে। তো ইয়াত একদম নেটৱৰ্ক কাম নিদিয়ে, একো চাবও নোৱাৰি কৰিবও নোৱাৰি। ইয়াত ৰিলছ এটা বনাম বুলি ভাবিলোঁ, নেটৱৰ্ক প্ৰব্লেম। তো চাওক ভিডিঅ'টো লাষ্টলৈকে, পুৰা মজা ল'ব। আৰু এতিয়া লাইক একদম কোনোবাই নতুনকৈ আহিলে এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, পিছত কৈ নাথাকোঁ আৰু এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। এতিয়া আহিলোঁ, এতিয়া আকৌ ওপৰলৈ যাওঁ। খোজকাঢ়ি আহিছোঁ তাৰ ওপৰলৈ। এইটো হৈছে কেদাৰ মন্দিৰ। কেদাৰ মন্দিৰটোৰ ভিতৰত আমি সোমাই যাওঁ, তো ব'লক। কিবা খিচুটি কিবা ৰাধা কৃষ্ণক কিবা খাব বুলি ৰাধা কৃষ্ণৰ পুথি কিবা থৈ দিছে। ইয়াত সোমাই যাওঁ।
আমি ভাত চাত খালো এইফালে একদম এতিয়া ভাত চাত খালো আপোনালোকক দেখাব নোৱাৰিলো এইটো বেয়া নাপাব এয়া চিপছ টিপছ চকলেট পূৰা লৈ লৈছোঁ খাম আৰু ভাত খোৱাটো আপোনালোকক দেখাব নোৱাৰিলো বেয়া নাপাব নিৰামিষ চিৰামিষ দিছে অনলি দালি ভাত ৰঙালাও চঙালাও আলু দি পেলাই দিছে আৰু সেয়াই আৰু খাই ভাল লাগিছে বহুত টেষ্টি বনাইছে এই মন্দিৰৰ মানুহে বনাইছে খাই ভাল লাগিলে আৰু ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই আৰু অলপ আছে আৰু অকণমান আছে জাষ্ট আপোনালোকে চাই থাকক শেষলৈকে তো আমি একদম হাজোপা আহি গ'লোঁ তো এতিয়া আমি একদম গুৱাহাটী আহি পালোহি মানে হেৰি ক'ত বুলি কৈ পেলাই নহয় এইটো কিহৰ সমাধি ক্ষেত্ৰ আছে ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আহি পাই গৈছেহি আৰু এতিয়া আমি তাত সোমাই যাম আপোনালোকক সকলোবোৰ দেখাই আছোঁ কেনেকুৱা কিনো ইয়াত কি আছে সকলোবোৰ আপোনালোকক দেখাম চাই থাকক মানে ইয়াত কি সুন্দৰকৈ একদম সজাই ৰাখিছে ৱাও বহুত কাহিনী একদম সোমাই ধুনীয়া লাগিছে আৰু আছে চাবলৈ কি ধুনীয়াকৈ সজাই ৰাখিছে মাই গড এইফালে চাওক একদম কি ধুনীয়াকৈ সজাই ৰাখিছে মানে একদম কি ধুনীয়াকৈ সজাই ৰাখিছে মানে ভাবি পোৱা নাই বহুত ধুনীয়া সজাই ৰাখিছে চব চাওকচোন এইফালে একদম কি ধুনীয়াকৈ পানী আহিছে অ' মাই গড মজা লাগিছে চাওক না ৰে কি মজাকৈ আহি আছে ৰে এইফালে ওপৰলৈ যাওঁ অ' মাই গড একেলগে চাওঁ ওপৰলৈ গৈ আছোঁ চাওক ইয়াত সকলোবোৰ একদম কি ধুনীয়া সজাই ৰাখিছে ভূপেন হাজৰিকাৰ নামত এইটো যেতিয়া ভূপেন হাজৰিকাক জ্বলাই দিয়া হৈছিলে মানে হেৰি কৰা হৈছিলে তেতিয়া চাওক জুই লগোৱা ফটো এইফালে ভূপেন হাজৰিকা চাওক কি ধুনীয়াকৈ ফটো তো মানে কি ধুনীয়াকৈ সকলোবোৰ ফটো চটো ভূপেন হাজৰিকা কি এনেকুৱা ক'ত কি হৈছিলে সকলোবোৰ একদম ধুনীয়াকৈ সজাই ৰখা হৈছে আপোনালোকে আহি ধুনীয়া চাব পাৰে একদম বিনামূলীয়া ফ্ৰী এইফালে কি একদম কি ধুনীয়া সুন্দৰ আৰ্ট কৰি থৈ দিছে অ' মাই গড চাই মজা লাগিছে আৰু আছে ৱাও গোটেই একদম কি ধুনীয়া আৰ্ট কৰিছে মজা লাগিছে তো এইফালে ভূপেন হাজৰিকা কাপোৰ একদম কি সুন্দৰকৈ ইয়াত সজাই ৰখা হৈছে ভূপেন হাজৰিকা কাপোৰ তাৰপিছত এইফালেও আছে চাওক গামোচা সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ষষ্ঠ মৃত্যু একদম উপহাৰ দিছিলে কোনোবাই নিজে বনাই বহুত ধুনীয়া সুন্দৰকৈ এইফালে আছে ভূপেন হাজৰিকাৰ কিতাপ চিতাপ একদম ভূপেন হাজৰিকাৰ কিতাপ চব এয়া এইফালে কিবা প্ৰধানমন্ত্ৰীয়ে কিবা পত্ৰ দিয়া কিবা পুৰস্কাৰ দিয়া সেইবাবে একদম আছে ধেৰ আছে ধেৰ কিবা কিবি একদম এইফালে চব ভূপেন হাজৰিকাৰ ফটো তাৰপিছত এই যে চাওক একদম ভূপেন হাজৰিকাৰ জোতা অ' মাই গড ভূপেন হাজৰিকাৰ এযোৰ জোতা চাওক কি সুন্দৰকৈ ইয়াত ৰখা হৈছে এইফালে পুঠি চুঠি কিবা কলহ চলহ আছে তাৰপিছত এইটো ভূপেন হাজৰিকা কি একদম কি মজা বস্তু আছে তো ইয়াত মই ফটো উঠিছোঁ ইনষ্টাত চাব আপোনালোকে ইনষ্টাত মই ফটো পূৰা দি থৈ দিছোঁ আপোনালোকে চাব লাইক কৰিব ইয়াত চাওক কি ধুনীয়া অ' মাই গড তো এইফালে বানাৰসী যিমানজি তো আমি এইফালে বানাৰসী মন্দিৰত একদম পাপৰ খাই সোমাই যাওঁ পাপৰ খাই বাৰী মই সোমাই যাওঁ চাওক কি মজা লাগিছে এই আকৌ আন্ধাৰত ৱাও খাই মজা লাগিছে মজা এইটোৱে হৈছে বালাজী মন্দিৰ এইটোৱে হৈছে বালাজী মন্দিৰ ইমান ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ বেয়া নাপাব গাইজ আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব মই আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখালোঁ লগ পাই আছোঁ ইণ্টাৰনেট ভিডিঅ'টো আজিলৈ বাই বাই একদম ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই